বিশ্ববাসীক শুভেচ্ছা জনাইছোঁ। আমি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইনিচিয়েটিভ আজি ইয়াত উদযাপন কৰা হৈছে আৰু এই দিনত আজি বডোলেণ্ড গ্ৰীণ এৱাৰ্ড দিয়া হৈছে 17টা বিভিন্ন NGO আৰু ইণ্ডিভিজুৱেল যিয়ে নেকি নেচাৰটো বাচাৱাৰ কাৰণে নেচাৰৰ কাৰণে কাম কৰি আছে, ৱাইল্ড লাইফৰ কাৰণে কাম কৰি আছে, ফৰেষ্ট বাচাৱাৰ কাৰণে কাম কৰি আছে বা ফৰেষ্ট ডেভেলপ কৰি আছে, তেখেতসকলক এই এৱাৰ্ড দিয়া হৈছে। আৰু বডোলেণ্ড অঞ্চলটো আমি এনেও আমাৰ অঞ্চলটো পলিউশ্যন ফ্ৰী হৈ আছে, তো সেইটো আৰু হেল্ডি কৰাৰ কাৰণে যিটো কাম কৰিব লাগে সেইটো আমি কৰি যাম। আৰু তেখেতসকলৰ লগত অতি শীঘ্ৰে আমাৰ ফৰেষ্ট যিখিনি ডেষ্ট্ৰয় হৈ গৈছিলে সেইটোৰ এফৰেষ্ট কৰিবৰ কাৰণে আকৌ ৰিজেনেৰেট কৰিবৰ কাৰণে অতি শীঘ্ৰে আমি যিমান জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি আছে তেখেতসকলৰ লগত এটা ডাঙৰ কনফাৰেঞ্চ পাতিম। মই মোৰ ফালৰ পৰা আৰু বন বিভাগৰ ফালৰ পৰা BTC বন বিভাগৰ ফালৰ পৰা হাৰ্দিক অভিনন্দন আৰু ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে শুভেচ্ছা জনাইছোঁ। আপোনালোকে সকলো প্ৰগ্ৰামটো দেখিছে। আজি আমি BTCত ইমান বছৰে কাম কৰা 17টা অৰ্গেনাইজেশ্যন ইণ্ডিভিজুৱেলক বডোলেণ্ড গ্ৰীণ এৱাৰ্ড আমি প্ৰদান কৰিছোঁ। আৰু মূল উদ্দেশ্যটো হ'ল কি BTCখন যেনেকুৱা আমাৰ এনভাইৰনমেণ্ট আছে, যেনেকুৱা আমাৰ বন আছে, ইয়াতে যেনেকুৱা আমাৰ পক্ষী আছে, যেনেকুৱা আমাৰ ৱাইল্ড লাইফ আছে, তেনেকুৱা ক'তো ঠাইত আপোনালোকে নাপাব। সেইটো এটা ভগৱানে দিয়া আমাৰ আশীৰ্বাদ আছে। তাৰ কাৰণে আমাৰ এটাই মূল উদ্দেশ্যটো হ'ল আমি সেইখন বচাবৰ কাৰণে সকলো মিলি এটা প্ৰণ ল'ব লাগে। আৰু এই প্ৰণটো হ'ল যাতে আমি নেক্সট অহা জেনেৰেশ্যনৰ কাৰণে এই জংঘলখন বচাই ৰাখিব পাৰোঁ, এই জীৱ জন্তু আমি ৰাখিব পাৰিম। আৰু তাৰ কাৰণে আমি দিন ৰাতি কষ্ট কৰি আছোঁ। বন বিভাগ নহয়, চব আমাৰ লগত জড়িত অৰ্গেনাইজেশ্যনছ আছে, সেইবিলাক কৰি আছে। BTC মূলভাৱে সকলো মানুহ আমি দেখিছোঁ, আপোনালোকে দেখিছে, চবেই প্ৰকৃতি প্ৰেমী মানুহ হয়। আৰু এইটো আমাৰ কাৰণে এটা বহুত ভাল ভগৱানৰ আশীৰ্বাদ। মই অনুৰোধ কৰিছোঁ আজি এই দিনত যাতে আমি অকল BTC নহয়, অসমখন পৃথিৱীখন আমি ধুনীয়াকৈ ৰাখিব পাৰোঁ। সেইটো চবকে অনুৰোধ, যিমান পাৰে নিজে আপোনালোকে এটা ডিউটি হিচাপত, কনষ্টিটিউচনেল ডিউটি হিচাপত পালন কৰিব লাগে। সেইটো আমাৰ অনুৰোধ আছে। হাৰ্দিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। ডিফৰেষ্টেশ্যন বহুত হৈ আছে, উল্টা পানী আপোনালোকক মই কওঁ, ডিফৰেষ্টেশ্যন আমি বন্ধ কৰিবৰ কাৰণে প্ৰতিদিন প্ৰতি মুমেণ্ট আমি কাম কৰি আছোঁ, কোনো আমি ৰেহাই দিয়া নাই ক'তো। আৰু এইটো আমাৰ প্रण আছে। ডিফৰেষ্টেশ্যন হ'ব, মানুহৰ যেনেকুৱা মানুহৰ নেচাৰ, সিহঁতে মানে খুব সোনকালে গছটো কাটি বিক্ৰী কৰিবলৈ তাৰ ইচ্ছা যায়। কিন্তু এফালৰ পৰা আমি মানুহ, আপোনালোকে দেখিছে সকলো কিমান মানুহ জংঘল লগাইছে, কিমান হেক্টেৰ জংঘল লগায়ো আছে। তো এফালৰ পৰা আমি দেখিছোঁ কি কণ্ট্ৰলো হ'ব লাগে আৰু মানুহক আমি আৱেৰনেছো জেনেৰেট কৰিব লাগিব। BTCত এতিয়াৰ পৰা মই আপোনালোকক কৈছোঁ, আমি জংঘলখন ৰক্ষণাবেক্ষণ সেই আমাৰ মূল উদ্দেশ্য। আমাৰ কাটাটো আমি বন্ধ কৰিব লাগিব আৰু আমি তাৰ কাৰণে আমি দিন ৰাতি কষ্ট কৰি আছোঁ। 5th আজি দিনতে যোৱা বছৰ আমাৰ হনাৰেবল চিফ মিনিষ্টাৰে এই নেশ্যনেল পাৰ্ক গঠন কৰিছিলে আৰু জিং পাটকাই এটা নেশ্যনেল পাৰ্ক গঠন কৰিছিলে। তাৰ পিছত আপোনালোকে আজি গৈ ৰায়মনাত চাওক কেনেকৈ কনজাৰ্ভেশ্যন এফৰ্ট হৈছে। জীৱ জন্তু আকৌ যোনটো হেৰাইছিলোঁ আকৌ অহা আৰম্ভ হৈছে। হাতীৰ পৰা লৈ বেলেগ জীৱ জন্তু, এতিয়া আমি টাইগাৰ ইতিমধ্যে আমি কেমেৰা ট্ৰেপিং কৰিছোঁ তাতে। তো মানে এতিয়া পৰিৱেশ হৈছে, আমি পোচাৰ 500 to 550 পোচাৰ্ছ আমাৰ লগত চাৰেণ্ডাৰ কৰি আমাৰ লগত আহিছে, সেইবিলাক আমাক ভয় কৰি আছে এতিয়া। তো আমি চাৰিওফালৰ পৰা যিমান ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ, সেইখন হ'ল মূল উদ্দেশ্য। সেইটো হ'ল আমাৰ গোটেই BTC অঞ্চলত সেই কৰিডৰ যোনটো আমাৰ ব্ৰেক হৈছে মাজতে, ৰিপু ফৰেষ্টৰ আপোনাৰ দেখিছে উল্টা পানী এৰিয়া ব্ৰেক হৈছে, চিৰাঙৰ RFৰ মাজত ব্ৰেক হৈছে। আপোনালোকে জানে মানাছৰ ফাৰ্ষ্ট এডিশ্যন ইতিমধ্যে আমি হেণ্ডঅভাৰ কৰিলোঁ মানাছক। ৰায়মনা উল্টা পানীও আমি চেষ্টা কৰি আছোঁ, ৰায়মনাৰ ভিতৰতে সোনকালে সোমাই যাব লাগে। সেইটো এটা আমাৰ ফিউচাৰিষ্টিক ভিউ লৈ পেলাই আমি কাম কৰি আছোঁ BTC। ইলিগেল সমিল তাৰপিছত মাইনিং আমি এই বছৰত যিমান ইলিগেল সমিল আছিলে আমি সকলোক লাইচেন্স আগতে দিয়া আছিলে, কেইটামানক ইলিগেলি ব্যৱহাৰ কৰি আছিলে, চব কেঞ্চেল কৰি পেলাইছোঁ আৰু মিনিমাইজ কৰিব গৈ আছোঁ লাহে যাতে কাঠৰ ওপৰত ডিপেণ্ডেঞ্চিটো মানুহৰ কম হ'ব লাগে লাহে। नोंथांमोनहा NBNN नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।